কলটা শুনকচোন মানুহ খবৰে নাই দেখোন যাওঁ মই 700 টকা বাকী নাজানা নাকি 700 টাকা 700 টাকাৰ কাৰণে ইমান ডাঙৰ কথা এই লো 1000 টাকা গধূলা চলিক লাগি মাংস লৈ যাবি 300 টাকা মোৰ তাত এই 1 টাকাৰ বিৰি বাকী কেনে আজি মোক 300 টাকায় মাংস খাব দি গেল কি পইচা ক'ত পাইছে কি বেপাৰ দিলি এই ৰ তই সিদিনালৈ তোৰ হাতত 1 টাকা নাছিল তই ইমান পইচা ক'ত পাইছা কি কৰা তই সেইটোৱেতো কথা আজিকালি বিজনেছ এই বিজনেছ কৰি মানুহগিলাই ধনী হয় গম পাইছা কচোন মোৰ বিজনেছটো কচোন কি বিজনেছ দোকান দি লাভ নাই মোক অৱশ্যে ক'ব পাৰি যিহেতু আকে লগৰ চলি একেলগে ডাঙৰ হওঁ ঠিক আছে এটা কাম কৰিবি তই গধূলা মোৰ টাকাৰে কিনি যাবি তোক মই গোটাইখিনি কৈ দিম গম পাইছা না খুব কম দিনতে কৰোৰপতি হৈ যাবি মোৰ লগত বিজনেছ কৰ যাওঁ মই এতিয়া ৰচোন কি ক'ব আহিলি এই এলা বেংক চেংক জুই লাগে যাম মই বেংক জুই লগে এতিয়া কি কৰিলা তোক বেংকে মই মানে এতিয়া বেংকক পইচা দিব গৈছিলো 2000 টাকা তাৰে 500 টকীয়া এখন ডুপ্লিকেট বুলি কৈছে ডুপ্লিকেট হবা পাৰে ডুপ্লিকেট আছে মাৰ্কেটত বহুত তে ডুপ্লিকেট খান অলতে তই বেংক জুই লগে দিব লাগে তোৰ আৰু কি হ'ল মোৰ একাউণ্ট তাতে মই অৰিজিনেল চাওঁ ডুপ্লিকেট চাওঁ মোৰে কথা তান্দে থবা লাগে খেলা বাদ দি তই যি মোক 800 টকা এটা দিবা আসলি 2 দিনত দিম বুলি কৈ 2 বছৰ লগালি ভালে এতিয়া পইচাটো দিবি নে নেদা তো 800 টাকাৰ কাৰণে তই মোক ইনকে কৈছে আজি ৰ এ 1000 টাকা লৈ যা 200 টাকা এনজয় কৰিবি যা শালা ই ইমান পইচা ক'ত পালা কালি কি তাৰ বিৰি খাবা পইচা নাছিল সাদা ইংবা পইচা নাছিল এই যি মোক 1000 টাকা উলিয়াই দিছি তাকো 200 টাকা খাবা দিছি কি হ'ল কি ভাবি আছা ৰ তই কি কৰা আজিকালি ইমান পইচা তই ক'ত পাইছা আজিকালি বিজনেছ কৰি আছো বিজনেছ গম পাইছা না টকাই টকা কি বিজনেছ কৰা মোক নকাকে এলাখান বিজনেছ বেলেগ বিজনেছ এই 800 টকা 500 টকা 1000 টকাৰ কথা চিন্তা কৰি থকা মানুহে এলাখান বিজনেছ কৰিব নোৱাৰা লাখ লাখ টকা ইনভেষ্ট কৰিব লাগিব তেতিয়াহে কোটি কামাব পাৰিবি মোৰ দৰে আজি টকাৰ অভাৱ নাই গম পাইছা না হিন্দাক লাগি মই কেনেকৈ আহিছিলো আজি টকাই টকা মোক নকাকে আমি যোৱা কালকে সৰু পাই ডাঙৰ তই এতিয়া না কৰা নকাকে মোকো ছাৰে ফোন কৰিছে মোক এটা কাম কৰ ঠিক আছে তোক মই কম তই এতিয়া ঘৰক যা গধূলা আহি যাবি তই 5টা মান বজাত মোৰ টাকা লাগি গম পাইছা না তই এতিয়া যা মোক ছাৰে ফোন কৰিছে হেল্ল' কি হ'ল মিষ্টাৰ কলিতা কোনোবা অহা কথা আছিল যে ছাৰ আহি পাবই ৰ'ব এই ফোন কৰিছিলোঁ বেছি টাইম নালাগে ৰ'ব আহি আছে নহয় মোৰ মিটিং আছে নহয় মোৰ যাব লগা আছে মই বহুত মানে জলদি আছোঁ ঠিক আছে ৰ'ব এটা ফোন এটা আহিছে হেল্ল' হয় মিষ্টাৰ বৰা হয় বৰা নাই মই এখন মিটিঙত আছোঁ হয় আচ্ছা হয় কামটো হৈ গৈছে কামটো আপোনাৰ হৈ যাব আৰু বাকী মই কথা পাতি আছোঁ ঠিক আছে বহুত জলদি হৈ যাব ঠিক আছে অ'কে ছাৰ এনাদুৱে মোৰ লগৰ এনাক দুয়োকে মই মাতি আনিছোঁ আপোনাক লগ কৰিব আজি ছাৰ নমস্কাৰ ছাৰ হয় নেকি মইতো শিক্ষাৰী বুলি ভাবিছিলোঁ ঠিকছে শিক্ষাৰীয়ে ইমান টকা আছে বাকী মোৰ নাম মিষ্টাৰ হিয়াল ফুকন কলিতাৰ লগত মোৰ ভালে সম্পৰ্ক আছে বিজনেছৰ আৰু তোমালোকে কি ইনভেষ্ট কৰা কথা পাতি ল'বা মই এটা প্ৰমিছ কৰিব পাৰিম তোমালোকৰ 7 দিনত পইচা ডাবল কি ছাৰ কৰিম সঁচা কৰিম ছাৰ ঠিক আছে তোমালোকে কলিতাৰ তাত কালি পে'মেণ্টটো জমা কৰি দিবা অ'কে মই পাই যাম এতিয়া মোৰ মিটিং এখন আছে বহুত দেৰি হ'ল ঠিক আছে আহিছোঁ ঠিক আছে তে যাব ছাৰ কালি লগ পাম ঠিক আছে ছাৰ আজি ধুনীয়া মাল পাম আগদিন আমি কৌটিপতি হৈ যাম
কলটা 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 কলতিয়া মানুহ নাই নেকি ইমান দেৰি হ'ল A few minutes later. हेलो इतनी की एक सेकंड साला एक सेकंड को आधा घंटा होले इमान देरी क्या নাই মোৰ অলপ টাইম লাগি গেল মানে মই লাঞ্চটো কৰিলো না অলপ ফ্ৰেছ হৈ ললো সেইকাৰণে অলপ টাইম লাগিল হৈছে সিদিনাকলিন সি জকা আৰু পিয়াজ খাই আছিল আজি আৰু পইচা হোৱা কাৰণে লাঞ্চ কৰিব পৰা হ'ল পইচা আছে তাই কিবা কৈ আছা নেকি বাকী বাদ দি তোৰ আৰু তোৰ কিমান আছিল পইচা টোটেল মোৰ হেৰি 60000 আছে আৰু মোৰ 35000 60-35 বাদ দি টোটেল মাৰি তাৰে 2 গুণ কৰি দি কিমান টকা হয় মোক ও নো 1,90,000 এক সেকেন্ড ৰ মই আহি আছো বাকি শুন এটা কথা কওঁ এই 60-35,000 ইনকে থৈ লাভ নাই গম পাইছা না অলপ বেছিকে থওঁ ক'ৰবাত লাখ 2 লাখ 3 লাখ থওঁ তেতিয়াহে ধনী হ'ব পাৰিবি 35,000 থৈ কিমান পাবি মাত্ৰ 70,000 টকা কি কৰিবি 70,000 টকা দি গম পাইছা না এই পইচাখিনি ল ঠিক আছে তে এতিয়া যাও এবাৰ আমি বেছিকে থম কি কৰা যায় ইমান পইচা ক'ত পাম তাকে তুই এটা কাম কৰো মোৰতো 5 বিঘা মাটি আছে তাই 2 বিঘা বিক্ৰী কৰি দিওঁ তাৰপিছত এনে পইচা পালি 4 বিঘা তাৰপিছত 8 বিঘা তাৰপিছত 12 বিঘা কিনবে ময়ো এটা কামেই কৰোঁ মোৰ গৰু তিনিটাই বেছি দিওঁ দি তাৰে পইচাখিনি থৈ মই 2 দিন পিছত ট্ৰেক্টৰে কিনবা পাৰিম তাকেতো সেইটো কৰাই ভাল হ'ব য'তে ও কলটা আচ্ছা ৰন্দে মই ফৰেনৰ ট্ৰিপ এটা প্লেন কৰি আছিলো ৰ সেইকাৰণে ওলাইতে অলপ দেৰি হ'ল বাহ দেখছি বাকি হেৰি পইচাটো আনিছিলো বাকি কিমান আছে টোটেল 10 লাখ ঠিক আছে এতিয়া যা মোৰ অলপ কাম আছে সপ্তাহ আহি যাবি 20 লাখ লৈ গুচি যাবি যা ঠিক আছে লৈ কি হ'ল তোৰ চা ৰাইজৰ ধন আত্মসাৎ কৰি শিয়াল ফুকন বৰ্তমান পলাতক অৱস্থাত বিভিন্নজনক কোটিপতি হোৱাৰ সপোন দেখাই লক্ষ লক্ষ টকা লৈ পলাতক শিয়াল ফুকন এটা কাম কৰ কোনটা ফোন কৰ জলদি आपके द्वारा डायल किया गया नंबर अभी व्यस्त है कृपया कुछ समय पश्चात प्रयास करें বুলি কৈ আছে তই কৰ চব তই কৰ आपके द्वारा डायल किया गया नंबर अभी व्यस्त है ও ব্যস্ত পাই আছো দচোন যাব বা কোনটা ঘৰ কৰিন যাও কলটা ও চাও তালা মাৰা ইয়ো পলিচিতে ইয়াক য'তে পাওঁ তাতে চাৰি দিম এবাৰ বয়া ফালি পেলাম আজি ইয়াক দেখছে তই এই 10 দিন হ'ল না ফোন পাইছো না তাক লাগ পাইছো এবাৰ যেতিয়া লাগ পাওঁ তাৰ গল কাটি তাৰ পাগত খাই দেখছে না ইমান দিন হ'ল তাৰ খবৰে বনাই আকৌ তাক এবাৰ পালি চেছ কৰি দিম কিন্তু কৰো তাকেতো আমাৰ গৰু বেচা মাটি বেচা পইচা কেতিয়া নাই গেল এই সেইটো কলজাটো শিয়াল গৈছে
আমার পয়সা বলেছা ধরে আজি মাথা কাটি নদী ফাই দিম আজি ছেলের নাম দৌড়েছি দাদা আমি পলাই নাছিলো লুকাইহে আছিলো